মই কি ক'লো মই তোমালোকক আমি স্কুললৈ যাবলৈ কৈছিল নাই কৈছিলোঁ নাই মই আৰু মই কি কৈছোঁ মই ড্ৰেছটো চেঞ্জ কৰিব লাগিব বুলি কৈছিল নাই হয় নাই এৰিব নোৱাৰে দুখী হ'লে নিৰু যিমান কোৱা নিৰ্দোষী হয় আমি এনেই এৰিম আহিব নালাগে বুজি পালা নিৰ্দোষী হ'লে আমি এৰি নধৰোঁ দুখী হ'লে তোমালোকে যিমান কৰে নেৰোঁ আমি হয় নাই আমি ক'লে এনেকৈ ক'লে নিৰ্দেশিত এনেকৈ নহয় তোমালোকে সৰু গম নোপোৱা ন নিৰ্দেশিত এনেকৈ নহয়তো ঠিক আছে আমি ক'লোনে যাম বুলি প্ৰথমে প্ৰেচেছ কৰি লওঁ মই তাত যাম বুলি কৈ ঠিক আছে ডিষ্ট্ৰিক্টৰ পৰা ছিনিয়ৰ অফিচাৰ হয় মই নিজে আহিছোঁ নহয় হা এই কেছটো কি হৈছে সৰু ছোৱালী এটা নিৰ্যাতনৰ কেছ হয় নে নহয় সঁচা মিছা পিছৰ কথা এতিয়া ইনভেষ্টিগেশ্যন ওলাব হয়নে ঠিক আছে তো ইনভেষ্টিগেশ্যনটো আজি আৰম্ভ হ'বহে এতিয়া হয় নহয় আমি সোধপোছ কৰিম সঁচা কি মিছা ঠিক আছে তোমালোকে যদি এনেকৈ কৰা প্ৰব্লেম হ'ব তোমালোকে সৰু ল'ৰা ছোৱালী হয় তোমালোকে কোনোবাই লৈ আনিছে ওচৰত আহিছে তোমালোকে ক্লাছ 8 কাৰণে পঢ়ি আছা ঠিক আছে এনেকৈ যদি কৰে তোমালোকৰ পিছত কেৰিয়াৰ প্ৰব্লেম হৈ যাব তোমালোকে বা বুজি পাবা ইনভেষ্টিগেট তোমালোকে কিবা ক'ব লাগে চবৰ লগত আমি স্কুললৈ যাম চবৰ লগত এটা জেগাত কথা পাতিম কি হৈছিলে কি নাই হোৱা এনেকৈতো নহ'ব এইটো বুজি পাইছে নি মোৰ কথাটো আমি স্কুলত যাম তাত গৈ পিনি ক্লাছৰুমত বহি তোমালোক কথা পাতি কি হৈছে কোনে কিবা দেখিছে নাই দেখে চব কথা পাতিম আমি বুজি পালা এনেকৈ কিন্তু নহ'ব এইটো ঠিক আছে সৰু ল'ৰা ছোৱালী ঘৰলৈ যোৱা তোমালোকে স্কুললৈ যোৱা এতিয়া তোমালোকে স্কুলত থাকিব লাগে থানাত নহয় আমি স্কুললৈ যাম তোমালোকে আহিব নালাগে বুজি পাইছানে নাৰী নিৰ্যাতন কৰা বুলি এজন সৰু ছাত্ৰীক নিৰ্যাতন কৰা বুলি ছাৰক এৰেষ্ট কৰা হৈছে আমি গম পোৱা মতে সেইটো একেবাৰে মিছা কথা তাৰ সহপাঠীবোৰেও কৈছে লগতে আমাৰ বাকী দেখা বাইদেউ কৈছে যে এইটো একদম মিছা কথা তোমালোকে এতিয়া কি বিচৰা আমি ছাৰক ইয়াৰ পৰা লৈ যাব বিচাৰোঁ কাৰণ আমাৰ ছাৰ নিৰ্দোষী হয় যোৱা 1 তাৰিখে পঞ্চম শ্ৰেণীত ফৈজুল হকে ক্লাছ কৰিছিল ক্লাছ কৰাওঁতে দুই এটা ল'ৰা ছোৱালীক নোৱাৰা ল'ৰা ছোৱালীক পিঠিত চপৰিয়াই দিছিল সেই সন্দৰ্ভতে নগেন দেখাই তেওঁৰ ছোৱালীজনীক তেনেকৈ দিয়া বুলি অভিযোগ কৰে আৰু সেই শিক্ষকজনক ট্ৰেন্সফাৰ কৰাৰ কাৰণে দাবী জনায় বিদ্যালয়ত গৈ আৰু সেই মৰ্মে যোৱাকালি তেওঁৰ ওপৰত পৰহি কেছ ৰুজু হোৱাত যোৱা ৰাতি যেতিয়া ফৈজুল হকক আৰক্ষীয়ে আটক কৰি লৈ যায় তেতিয়া আজি সেই ল'ৰা ছোৱালীখিনি স্কুলত গৈ গম পায় যে আমাৰ ছাৰজনক লৈ গৈছে সেই বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে বিনা চৰ্তে মুক্তি দিয়াৰ কাৰণে তেওঁলোক স্বতঃস্ফূৰ্তভাৱে এই আৰক্ষী চকীলৈ গুচি আহে আৰু তেওঁলোকক ৰক্ষণাবেক্ষণ সৰু সৰু ল'ৰা যিহেতু মই SMDCৰ সভাপতি হিচাপে আৰু ছাৰসকলৰ লগত মই ইয়ালৈ আহি উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে পুলিচে যি ধৰণে আমাক আভাস দিলে বা আমাক ঠেলা গোটা কৰাৰ দৰেকৈ এনেকুৱা ব্যৱহাৰ কৰি আছে আমি তেখেতসকলক ভাল বুজাবুজি কৰি এটা স্থায়ী এটা সমাধান যে ল'ৰা ছোৱালীক লৈ আমি কোনো হেতালি খেলিব নালাগে আমাক ফৈজুল হক আৰু যিজন ব্যক্তি 1997 বছৰৰ শিক্ষকতা কৰি থকা আমি কোনো ধৰণৰ দেখা পোৱা নাই আজিলৈকে তেখেতক এটা বিনা দি ফেলে যি ব্লেম দি আজি নিৰীহ স্কুলৰ ল'ৰা ছোৱালীক কষ্ট দিছে আমাৰ ৰাইজক কষ্ট দিছে স্থানীয় দল সংগঠনসকলক কষ্ট দিছে এই কষ্টৰ সন্মুখীন আচলতে আৰক্ষী বিভাগ আমি জগৰীয়া বুলি কৈছোঁ কাৰণ বস্তুটো আলোচনাৰ মজিয়াত আনি কৰিব সময় আছিল তেখেতসকলৰ এটাকে 4 দিনলৈকে কৰি থাকিব পাৰে কিন্তু এই সাধাৰণ স্কুলৰ এজন শিক্ষক এটা অপমান কৰা নাই আপুনি চিন্তা কৰাৰ সময় নহ'ল তেখেতসকলৰ গতিকে আমি আমি বিভাগীয় কৰ্তৃপক্ষ আৰক্ষী প্ৰশাসনক আমি শিক্ষা দিছোঁ সেইকাৰণে ফৈজুল হকক অনতিপলমে এই মঞ্চত আমি মুকলিভাৱে এই শিক্ষক সমাজ আমাৰ এই অঞ্চলৰ স্থানীয় আমাৰ যি কৈছে যে অভিযোগ কৰিছে যে কিবা এটা ঘটনা ঘটিছে এতিয়া সেইটো জড়িত হয় 6 বছৰত ধৰিছে কি হয় নে নহয় এতিয়া হাজাৰ ল'ৰা ছোৱালী আহি ইয়াত দিছে গতিকে হাজাৰজনৰ কথা শুনিম নে এজন ভিক্টিমৰ কথা শুনিম বিচাৰ খোচাৰ পুলিচ আৰক্ষী তদন্ত যি তদন্ত সঠিকভাৱে হ'ব লাগিছিল সেই নকৰাকৈ আনি হঠাৎকৈ আহি পেলাই এজন শিক্ষক অপমান কৰাটো আমি সহজভাৱে ল'ব পৰা নাই আমি বিচাৰিছোঁ এইটোৱে ফৈজুল হকক নিৰীহভাৱে মানুহ এজনক শাস্তি দিয়াটো আৰু শিক্ষক সমাজক অপমান কৰাটো আমি সহ্য হোৱা নাই গতিকে তেখেতক অতি শীঘ্ৰে আমাৰ এই মঞ্চত আমি এই স্থানীয় আন্দোলন চলি থকা সময়তে তেখেতক মুক্তি দিব লাগে আৰু যিজনে জগৰীয়া আমি যদি ভিক্টিমে যদি সঁচাকৈ হয় আমি তাক ক'ব লগা নাই কিন্তু তেখেতে নিৰীহ এজন মানুহ বাৰে বাৰে কোৱাৰ পিছত ইমান ৰাইজে কোৱাৰ পিছত সেইজনে কেছ হৈ থাকিব নোৱাৰে বুলি আমি